হেল্ল' এভৰিৱান, কি খবৰ? ভালে আছেনে সকলোৱে? মোৰ বৰ্তমান ভালেই। বহুত দিনৰ মূৰত আহিলোঁ ব্লগ এটাৰ সৈতে। আজি আমি এফালে গৈ আছোঁ। ক'ত গৈ আছোঁ সেইটো সকলোৱে দেখিব বাৰু। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ আশা থাকিলে, আৰু ভাল পালে সকলোৱে লাইক এটা কৰি দিব। আমি আহিলোঁ ঘৰৰ পৰা গাড়ীত আহিলোঁ। এইফালে আইতাকৰ লগত পিছফালে ল'ৰা বহি লৈছে আৰু গান বাজি আছিলে, সেইকাৰণে সি নাচি নাচি আহি আছে। তাৰপিছত আমি পালোহি চুকাফা। আপোনালোকে আহিছেনে বাৰু? কলাক্ষেত্ৰ, সমন্বয় ক্ষেত্ৰ, চুকাফা আমি পালোহি। আজি বিৰাট গৰম আছিলে আৰু মই মূৰ ধুই আহিছিলোঁ, চুলিখিনি মেলি আহিছিলোঁ, ইমানেই গৰম লাগিলে। এইফালে সোমাই আহিলোঁ টিকেট চিকেট কাটি, আৰু এইফালে চাৰিওফালৰ পৰিৱেশটো চাওকচোন কিমান ডাঙৰ। বহুত ডাঙৰ এটা এৰিয়া হয় ভিতৰটোত। এইফালে মিউজিয়াম আছে কিবা কিবি পুৰণা দিনৰ চুকাফাৰ ৰজাৰ যিখিনি সামগ্ৰী আছে তাত। এইফালে মিউজিয়ামটোত আছে লেফ্ট চাইডে। আৰু এইফালে আমাৰ মানুহজন আৰু মা ল'ৰাটোক লৈ এইফালে গৈ আছে। মই পিছত আহি আছোঁ লাহে লাহে। আৰু মানুহ আজি ইমান নাই বাৰু বিশেষকৈ, গৰমৰ কাৰণে ইমান নাই চাগে। আৰু এইফালে পুখুৰী আছে ছাইডত। এইফালে এয়া কিছুমান মানুহ বহি আছে ছাইডে ছাইডে। আৰু এইখিনি গছখিনি চাওকচোন কিমান ধুনীয়া লাগিছে। পাৰত এইখিনি পুখুৰী আছে, আৰু এইফালে বটত মানুহ উঠি আছে ধুনীয়াকৈ। আৰু আমি পালোহি, ওচৰ চাপিছোঁ। অলপ দূৰ খোজকাঢ়ি আহিব লাগে। সেয়া দেখিছেনে বাৰু? পাইছোঁহি আৰু মেইন যিটো মানে মিউজিয়ামটো তাত আহি। আৰু আহি পাই পিনি চেনেল দুটা খুলিব লাগিব, আৰু আমি অলপ বহি ল'লোঁ। আৰু আমি গছৰ তলত বেঞ্চ কিবাকিবি পাৰি থোৱা আছিল, তাতে অলপ সময় বহিলোঁ। ইমান গৰম উঠিছে, ভাবিলোঁ ভাগৰ লাগি গৈছে, সেয়েহে অলপ বহি ল'লোঁ। তাৰপিছত আমি ধুনীয়াকৈ সোমাই আহিলোঁ। এইফালে এয়া মানুহ কিছুমানে ফটো চটো মাৰি আছে, আৰু আমিও মাৰিলোঁ বাৰু। তাৰপিছত এইটো আমাৰ পোৱালিটো চাবচোন, কি কৰি আছে। মোৰতো ভয় লাগে, প্ৰায় গোটেইখন টাইলছৰ হয়, পৰিলেতো বহুত দুখ পাব। আৰু সিয়ে নাথাকি ইফালে দৌৰিছে সিফালে দৌৰিছে। তাৰপিছতে চাওকচোন কেনেকৈ উৎপাত কৰি আছে। এইফালে বহি দিছেগৈ। তাৰপিছত এয়া মানুহজনে লৈ ঘূৰিছে, ময়ো লৈ ঘূৰিলোঁ। এবাৰ চাৰিওফালৰ পৰিৱেশটো বিৰাট ধুনীয়া। আৰু পোৱালিটো চাওকচোন ক'লৈ দৌৰিব লাগিছে। মই বাছে বাছে দৌৰিহে ৰক্ষা পৰিছোঁ, আৰু ভয় লাগে যিহেতু অকলে এৰি দিবলৈ। মা তাৰ পাছত লাগি আছে, আৰু মই লাগি আছোঁ। আৰু আপোনালোকে ইয়ালৈ আহিছেনে নাই জনাবচোন। এয়া যোৰহাট নাপাওঁতে আছে মৌ খোৱা বুলি এডোখৰ জেগা আছে। মৌ বন্ধা তাতে পায়, যোৰহাট নোপোৱাৰ আগতে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আৰু এইফালে এইটো মিউজিয়াম হয় দেই, ইয়াতে সকলো বস্তু আছে ৰজাৰ দিনত। তাত কিন্তু ফোন এলাও নাই, কেমেৰা এলাও নাই মানে। তালৈ সেইখিনি ভিডিঅ' কৰিব পৰা নহ'লে। আৰু এইখিনি বাহিৰৰ ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? মানে আমাৰ ইয়াতে যে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ আছে, সঁচাই ভাবিলেই ভাল লাগে। আৰু কোনোবা যদি অহা নাই আহিব এবাৰ। আৰু এইফালে আমাৰ ল'ৰাক বাপেকে জোতা পিন্ধাই আছে, আমিও জোতা চেণ্ডেল পিন্ধি ল'লোঁ। পিন্ধি লৈ এইফালে আহিলোঁ মিউজিয়ামটো চাবলৈ। মিউজিয়ামটোত কেমেৰা কৰিবলৈ যিহেতু নিদিয়ে, সেইকাৰণে তাৰ বস্তুখিনি দেখাব নহ'লে। এইটো মিউজিয়াম, ইয়াতো টিকেট কৰিব লগা হৈছিলে। আৰু ধুনীয়াকৈ ইয়াতো সোমাই মেলি আমি আহিলোঁ। তাৰপিছত অলপ দেৰি এঘণ্টামান থাকি মেলি আমি ঘৰলৈ উভতিলোঁ। ইমান গৰম যিহেতু, ল'ৰাটোলৈ অকণ অসুবিধা হৈছে। আৰু এয়া আমি আহোঁতে দেখিলেনে বাটত বৰষুণে পালে। তাৰপিছত আমি আহি ঘৰ পালোঁহি। গতিকে আজি ইমানেই।